বৰজুৰি জুতীয়া কছাৰী গাঁৱলৈ ব্লক প্ৰভে ৰোডৰ নিৰ্মাণত ঠিকাদাৰৰ চৰম গাফিলতিৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ PMGY আঁচনিৰ অধীনত নিৰ্মাণ কৰা 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিৰ ব্লকসমূহ হেৰাই গৈছে ঠায়ে ঠায়ে। দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় এলেকাত অনুষ্ঠিত হৈ আছে গান্ধী সংকল্প যাত্ৰা। এইবাৰ দুৱাৰ বাগৰিত এই সংকল্প যাত্ৰাৰ তৃতীয় কাৰ্যসূচী। মুখপথিৰ সকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত T20 ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব ডিচেম্বৰত। এই লৈ অসম ক্ৰীড়া পৰিষদৰ কাৰ্যনিৰ্বাহক কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। লাংহিন ছচেং থেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজুৰিৰ পৰা জুতীয়া কছাৰী গাঁৱলৈ সদ্য সমাপ্ত ব্লক প্ৰভে পথটিৰ সন্দৰ্ভত ঠিকাদাৰৰ চৰম গাফিলতিৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। পথটিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বছৰটোৱে পাৰ হোৱা নাই, ব্লকসমূহ চকলাই এৰুৱাই গৈছে। সাধাৰণতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বৰজুৰি আৰু জুতীয়া কছাৰী গাঁৱৰ সংযোগী পথ পাই হোৱা আনন্দ নিমিষতে হতাশলৈ পৰিণত হৈছে। চাওক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন। PMGY আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই বৰজুৰি জুতীয়া কছাৰী গাঁৱৰ পথ আপোনালোকে ভালদৰে মন কৰক। সদ্য সমাপ্তি এই পথটিৰ ঠায়ে ঠায়ে চকলে এৰাইছে পকা ব্লকসমূহ। সাধাৰণতে ব্লকসমূহ থাকে পাৰি যাওঁতে বালিৰ পৰিৱৰ্তে ঠিকাদাৰে মাটি দিয়া বাবে দুই এজাক বৰষুণৰ পিছতে এইদৰে ব্লকসমূহ এৰাই যোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে। নিৰ্দিষ্ট কৰা মতে পথটিৰ বহলে 8 মিটাৰ হ'ব লাগে, কিন্তু ঠিকাদাৰে মাথোন 6 মিটাৰ বহল কৰি পথ নিৰ্মাণ কৰা বুলিও অভিযোগ তুলিছে। স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল এই সংযোগী পথৰ। বিজেপি চৰকাৰৰ দিনত ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণটো হ'ল, কিন্তু এইদৰে ঠিকাদাৰৰ পাল মৰা কামত ভীষণ অসন্তুষ্টি প্ৰকাশ কৰে স্থানীয় ৰাইজে। বহুত বছৰ ভুক্তভোগী ৰাস্তাৰ বিষয়, গতিকে এই ৰাস্তাৰ কাৰণে আমি বহুতো পৰিশ্ৰম কৰিছোঁ, বহুতো কষ্ট কৰিছোঁ, কিন্তু এই ৰাস্তা তেনেকৈ আমি সুবিধাজনক আমি যদিও পাইছোঁ, কিন্তু আমি এনেকুৱাকৈ ৰাস্তা পালোঁ মানে আমাৰ ৰাইজৰ মতে আমি ভাল নেদেখিলোঁ। আৰু যিহে নেকি ৰাস্তাটো যেনেকৈ ধৰণৰ হ'ব লাগিছিল তেনেকৈ ধৰণৰ নহ'ল। ইয়াত ভিতৰত কিছুমান বালিৰ জেগাত মাটি দিছে, তেনেকুৱা ধৰণৰ কামটো কৰিছে। আৰু লগতে ছাইড বামটো তেখেতসকলে 8 ইঞ্চিৰ কথা কৈছিল, 8 ইঞ্চি তেনেকুৱা নিদিলে। তেখেতসকলে বহুত কমকৈ বনাই থৈ গ'লে এই ছাইড বামটো। আৰু লগতে ছাইডটো বিশেষকৈ ছাইড বাম যিহে নেকি মাটি দিছে, সেই মাটিটো আমি মাটি হিচাপে আমি পাব লাগিছিল, কিন্তু তেখেতসকলে এই বগা পাথৰটো দি পেলাই আমাৰ এই ল'ৰা ছোৱালীৰ ভৰি হাত কাটিছে। আমাৰ এই তেনেকুৱা আমাৰ গাঁওখনৰ মানুহখিনি অসুবিধা হৈছে, কিছুমানে পৰিছে, ভৰি হাতে জখম হৈছে। গতিকে আমি বহুত বেয়া পাইছোঁ এইটো। সেইকাৰণে এইখিনি আমাৰ এই গাঁৱৰ ফালৰ পৰা, গাঁৱৰ তৰফৰ পৰা এইখিনি কৈছোঁ যাতে এইটো PMGY হয়। গতিকে সেইবাবে আমি কৈছোঁ যে এইখিনি কাম অতি সোনকালে আমি ভাল পাব লাগে। মংগলিংহি ৰিপৰ্ট, কাট নিউজ। দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় এলেকাত অনুষ্ঠিত হৈ আছে জাতিৰ পিতা মহাত্মা গান্ধীৰ সংকল্প যাত্ৰাৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰে অন্তৰ্গত 15 অক্টোবৰত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভা। কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় এলেকাত অনুষ্ঠিত হৈ আছে জাতিৰ পিতা মহাত্মা গান্ধীৰ সংকল্প যাত্ৰাৰ কাৰ্যসূচী। টিম কাৰ্বি আংলঙৰ চিফ তুলিৰাম ৰংহাঙৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্যসকলৰ লগতে সাংসদ হৰেণ সিং বে, বিধায়ক ডক্টৰ নুমল মুমিন, পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতে সিংহে প্ৰমুখ বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে। দুৱাৰ বাগৰিত পৰিষদ এলেকাৰ ৰাইজক জাতিৰ পিতা মহাত্মা গান্ধীৰ সৎ আদৰ্শ, সৎ কৰ্ম তথা সৎ জীৱনকৃত আৰু দেশ তথা জনগণৰ বাবে কৰা ত্যাগৰ বিষয়ে বিস্তাৰভাৱে অৱগত কৰোৱাৰ বাবে এই সংকল্প যাত্ৰা সমষ্টিয়ে এইদৰে ভাষণ প্ৰসংগত বক্তব্য আগবঢ়ায় টিম কাৰ্বি আংলঙৰ চিফ ৰংহাঙে। Kadiano Thomas Council President Robin Akaman Dame
Suri si penceng lo kuti kamen dame dapat si tender penceng lo kapek sayang deng dame deng pon bom lo lasi lason kapacing thulong le dia phan sai andeng ke peten long le dia phan inut bahnya political party tu lahai dan tu bhanan santa dan putahai pulahai alam dan tu Langlino keten munje per non kita bom Narendra Modi kita pun parti Insamji na parti Mahatma Gandhi jitu Amerika heman acting ke sini tu BJP सरकार बते नरेंद्र मोदी kita pun सरकार काम claim pun bom rasanya tu kami tim kar Bangalore akhir kami hidup menak video lengi dan tu nak cerap tu proposing সভাত দুৱাৰ বাগৰি সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰা সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰতিটো পৰিয়ালক এক বানকৈ 3 পাত বিনামূলীয়া স্কুলসমূহত পাঠ্যপুথি বিতৰণ অহা 28 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আগে অপেন ষ্টেজ নিৰ্মাণ কৰি দিয়া পথ তথা দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে দুৱাৰ বাগৰিবাসী ৰাইজক দুৱাৰ বাগৰিৰ পৰা বিশেষ প্ৰতিবেদন কাট নিউজ সদৌ ভাৰত ক্ৰীড়া পৰিষদৰ পৰিচালনাত চতুৰ্থ নৰ্থ ইষ্ট মাণ্ডলিক T20 ক্ৰিকেট চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ বাবে পৰিষদে দিয়া নিৰ্দেশ অনুসাৰে আলোচনা বিলোচনাৰ বাবে অসম ক্ৰীড়া পৰিষদে 17 অক্টোবৰত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় এক গুৰুত্বপূৰ্ণ বৈঠক বিষ্ণু নুনিছাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত বছৰটো শেষ মাহ ডিচেম্বৰ দ্বিতীয় সপ্তাহত চতুৰ্থ নৰ্থ ইষ্ট T20 ক্ৰিকেট চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ প্ৰসংগত বিস্তাৰভাৱে আলোচনা কৰা হয় এই সভাত অচিৰে এখন সাংগঠনিক কমিটি গঠন কৰা সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে সভাত নিউজ 18ৰ এণ্টাৰপ্ৰেটাৰ গীতাশ্ৰী বেজবৰুৱা অসম মুকবধিৰ ক্ৰিকেট পৰিষদৰ সাধাৰণ সম্পাদক জামিন ক্ৰ যুটীয়া সম্পাদক জন ইংটি কাঠাৰৰ লগতে আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্যসকল ক্ৰমে ধ্ৰুৱজ্যোতি কলিতা প্ৰমুখ্য GGKSৰ সদস্য তথা অসম মুকবধিৰ ক্ৰীড়া সন্থাৰ আন সদস্যসকল উপস্থিত থাকে সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সংগতি ৰাখি বোকাজানতো 17 অক্টোবৰ দিনটোক শোক দিৱস হিচাপে পালন বিগত 2005 চনত 17 অক্টোবৰ দিনটোত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকেণ্ডেঙৰ চাৰ্চিম প্ৰিচেকত একাংশ দুৰ্বৃত্তই সংঘটিত কৰিছিল মৰ্মন্তক হত্যাকাণ্ড এজন নহয় দুজন নহয় দুৰ্বৃত্তই 41 জন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছিল জনমানসত কেতিয়াও পাহৰিব নোৱাৰা চাৰ্চিম প্ৰিচেকৰ দুখজনক হত্যাকাণ্ডত সংঘটিত হোৱা অভিশপ্ত 17 অক্টোবৰৰ দিনটোক সুঁৱৰি বোকাজান কাৰ্বি যুৱ ছাত্ৰ পৰিষদে শোক দিৱস পালন কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি নিহত 41 মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰি একাজলি অশ্ৰ অঞ্জলি নিবেদন কৰা হয় এই সুৱৰ্ণী অনুষ্ঠানত কাৰ্বি KSA KYA IPJFA আৰু EKSUSৰ নেতা তথা সদস্যববীয়াসকলে যোগদান কৰি নিহত লোকৰ নামত পুষ্পাৰ্ঘ্য তথা ধূপ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikeme Kipipon. Lasi Lasonor Saikeme along Ninghangatum Ali Chuan Dunikha. War Saikeme Laki Chiklu Jontro Pan Kapamada Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethoji Pan Laswa number 600-121-3664 along Humrignon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai keme to endun iksana nang litum long pon ikji lake free long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tu thulang
Plastic chair table, steel lapen plywood furniture, lapen ke solar inverter da longpon ikji. Lasinang litum nahumri ignon Asok Prasad Chateri, Bukulia Electronic and Electrical Apulat, Bukulia Main Market, Karbi Anglong, Assam. On the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Simonjir Children Park, come picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Difu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত শীতকালৰ অতিথি কালেং মাহা অৰ্থাৎ আমুৰ ফেলকনৰ আগমনক লৈ উল্লেখিত বন্যপ্ৰেমীসকলৰ এইলৈ পশ্চিম কাৰ্বি আংলঙৰ চিনথঙৰ উমৰু খুটিত অতিথি চৰাইজাকৰ বাবে আদৰণি মহোৎসৱ উদযাপনৰ বাবে যোজা কৰিছে। প্ৰতি বছৰে এইদৰে শীতকাল অহাৰ লগে লগে পৰিভ্ৰমী চৰাই আমুৰ ফেলকনে সুদূৰ চাইবেৰিয়াৰ পৰা নাগালেণ্ড হৈ ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ চিনথং অঞ্চল আহি পাহি কাকো আমনি নিদিয়াকৈ কেৱল ভ্ৰমণ কৰি পোৱা আনন্দৰ বাবে আহি উপস্থিত হয়হি উমৰু খুটিত। এইবাৰ এই চৰাইজাক আগমনক লৈ মহোৎসৱ আয়োজন কৰিছে বন্যপ্ৰেমীসকলে। মহোৎসৱ আয়োজনৰ লক্ষ্য হ'ল অতিথি চৰাইজাকক নিৰাপত্তাৰ প্ৰদানৰ ক্ষেত্ৰত সজাগতা। উদ্যোক্তা তথা কেএছএৰ সভাপতি বিজয় বে উপসভাপতি আৰু কাৰ্বি বোলছবিৰ নায়িকা ৰিষ্টিনা ফাংচপিয়ে এই পক্ষী মহোৎসৱত সদল বলে অংশগ্ৰহণৰ বাবে সমূহ জিলা তথা ৰাজ্যবাসীক আহ্বান জনাইছে। Kadom, my name is Mirjan Kro, Secretary of the Organizing Committee of the Amur Falcon Festival 2019. I, on behalf of the Organizing Committee,
would like to invite each and every person of Karbi Anglong and the whole of India and also whole of the world to witness this natural phenomenon of watching the Amur Falcon, the migratory raptor, in the month of October on the date of 25th and 26th. I would like to appeal all the students, researchers, ecologists, conservationists, and everyone related to it to come and witness this grand, epic natural phenomenon. Thank you very much. অৰুণ লেখে ৰিপৰ্ট কাট নিউজ যোৱা 2005 চনত ডিমাছা কাৰ্বি ভাতৃঘাতী সংঘৰ্ষৰ সময়ত 17 অক্টোবৰ দিনা সংঘটিত মৰ্মন্তক প্ৰাণ হেৰুৱা নিৰীহ লোকক সুঁৱৰি শোক দিৱস পালনৰ লগতে মৃতকসকলৰ আত্মাৰ সদগতি প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে যোৱা 2005 চনত ডিমাছা কাৰ্বি ভাতৃঘাতী সংঘৰ্ষৰ সময়ত 17 অক্টোবৰ দিনা সংঘটিত মৰ্মন্তক প্ৰাণ হেৰুৱা নিৰীহ লোকক সুঁৱৰি শোক দিৱস পালনৰ লগতে মৃতকসকলৰ আত্মা সদগতি প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে উল্লেখ্য UKSৰ সদস্য তথা বিষয়ববীয়াসকলে হাতে হাতে মমবাতি লৈ এই ঘটনাৰ নীৰৱ প্ৰতিবাদ কৰি একক সমদলো বাহিৰ কৰা হয় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ